হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল দ্য ফ্ৰেণ্ড চাৰ্কেল। তো আজি আমি যাম এটা বেলেগ ঠাইত, কিন্তু এতিয়াই নকওঁ ক'ত যাম, আপোনালোকে চাওক। ৰেডি হৈ গ'লোঁ আৰু মই ওলাম এতিয়া ক'ত যাম আপোনালোকে পিছত চাব ক'ত যাওঁ। তো আগতে যোৱা আৰম্ভ কৰোঁ। বৰষুণ দিছে তথাপি ওলালোঁ, বাকীবিলাক আহি আছে গুৱাহাটীত। তো মই এতিয়া গৈ লগ কৰিম সিহঁতক, বলক। তেওঁলোক আহি ৰখি আছে হাইস্কুলৰ ওচৰত। এইটো হ'ল এটা বান শিবিৰ, তো বৰ্ণাঢ্যৰ কাৰণে শিবিৰ পতা হৈছে ইয়াতে। তো আমি আহিছোঁ দলগাঁও ইউনিটৰ পৰা, ABVP ইউনিটৰ পৰা দলগাঁও ইউনিট। তো বানপীড়িতসকলক কিছু পৰিমাণে সহায়ৰ হাত আগবঢ়াবলৈ। বল্লভভাই পেট্ৰলত দিয়া হৈ গ'ল। এতিয়া আমি আগবাঢ়ি যাম বেলেগ ফালে এখন গাঁৱত। তো বস্তুখিনি ই ৰিক্সাত উঠোৱা হৈ আছে, সেইখিনিলৈ আমি এতিয়া অন্য এখন গাঁৱলৈ যাম। তেওঁলোকে ই ৰিক্সাত গৈ আছে, আমি বাইকত গৈ আছোঁ। তাতে গাড়ীত আহি আছে, বস্তুখিনি আহি আছে গাড়ীত, আমি বাইকত গৈ আছোঁ। আৰু দুজন গৈছে বাইকত আগত, কাৰণ এইখিনি ই ৰিক্সাত গোটেইখিনি মানুহ আমি নুজুৰিব, সেইকাৰণে মালখিনি তাতে উঠালোঁ। আৰু এতিয়া গৈ আছোঁ বল্লভভাই পেট্ৰলৰ পৰা চৰংগীপট্টিৰ ফালে। 1 নং কপটি কেন্দ্ৰ হয়, সেইখিনিও 2 নং কপটি কেন্দ্ৰত পৰে। আমি আহি পালোঁ চৰংগীপট্টি আহি পালোঁ। পানী কমিছে, হ'লেও ইয়াতে পানী কমিছে, তথাপি ৰাস্তাত বোকা আছে অলপ চলপ। এতিয়াও পানী কমাই নাই ভালদৰে। চাওক, চেণ্ডেল হাতত লৈ বোকা পানী গচকি ৰাইজৰ কাষত কিছু পৰিমাণে যিমান সামৰ্থ্য, আৰু উপায়তো নাই, যিমান সামৰ্থ্য সিমানেই আগবাঢ়ি আহিছোঁ অলপ। মানুহে ভাবি আছে পুৰা চৰকাৰৰ পৰা, কিন্তু এই আমাৰ পাৰ্চনেলিহে দি আছোঁ, আমাৰ সংগঠনৰ পৰা দলগাঁও ইউনিট ABVPৰ মানুহে চৰকাৰৰ পৰা বুলি ভাবি আছে, আচলতে চৰকাৰৰ পৰা নহয়। এতিয়ালৈকে একোৱে দিয়া নাই ইয়াতে। জাগাবিলাক গোন্ধ ওলাইছে, এইফালে চাওক কিমান লেতেৰা হৈ আছে, কিন্তু সাহায্য এই অঞ্চললৈকে এতিয়ালৈকে ঢুকিয়ে পোৱা নাই।
এতিয়ালৈকে পোৱা নাই। চাওক ইমান লেতেৰা হৈ আছে, বানপানী হৈ যোৱাৰ ফলত কিমান লেতেৰা, কি বেমাৰ আজাৰ হ'ব পাৰে চাওক। তো আমি কিছু পৰিমাণে আমি ঔষধো লৈ আহিছোঁ। মেডিচিন লৈ আহিছোঁ কিছু পৰিমাণে, যাতে ৰাইজে অলপ সকাহ পায়। চৰকাৰে কিবা দিছে নেকি এতিয়ালৈকে বন্যাটোত? দিয়া নাই। চৰকাৰে এতিয়ালৈকে খবৰ লোৱা নাই। যিসকল ব্যক্তি আমাক সহায় কৰিলে বিভিন্ন প্ৰকাৰে আৰ্থিকভাৱে হওক বা মেডিচিন দিয়ে, দলগাঁও হস্পিটেল আৰু খাৰুপেটীয়া PHCয়ে মেডিচিন দিলে, ডায়েৰিয়া আৰু জ্বৰৰ আৰু ORS দিলে। আটাইৰ বাবে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে আমাক দিয়াৰ বাবে আমি বানাক্ৰান্তসকলক সহায় কৰিব পাৰিছোঁ। আৰু আমাৰ যিসকল কাৰ্যকৰ্তাই আমাৰ লগত গোটেইখিনি কৰিলে, আটাইকে ধন্যবাদ। আৰু আমাক উৎসাহিত কৰা ৰাইজকো আমি ধন্যবাদ দিব বিচাৰোঁ। যদি কোনো হৃদয়বান ব্যক্তিয়ে সহায় কৰিব বিচাৰে তেন্তে ফোনপে' নম্বৰ দিয়া আছে, ইয়াতে চাব পাৰে তলত, আৰু ডেছক্ৰিপশ্যনতো দি আছে। তাৰ পৰা লৈ আপোনালোকে যি পাৰে, যাৰ যি সামৰ্থ্য আপোনালোকে সহায় কৰিব পাৰে। ৰাস্তাৰ অৱস্থা চাওক, মানুহবিলাকে কেনেকৈ অহা যোৱা কৰিব এইফালেদি, কি অৱস্থা। বৰষুণ পাহি পালে, বৰষুণ। ঔষধ দিলোঁ আৰু এসপ্তাহ পিছত আমি আকৌ ৰিভিউৰ কাৰণে আহিম। যদি কাৰোবাৰ কিবা সংকটজনক ৰোগ থাকে তেন্তে আমি মঙলদৈ চিভিল হস্পিটেলৰ পৰা ভেনৰ ব্যৱস্থা কৰা হ'ব ভেনৰ চিকিৎসাৰ কাৰণে। কৰা হ'ব বুলি কৈছে, গতিকে আমি এইটো পিছত ব্যৱস্থা কৰিম যদি দৰকাৰ হয়। ABVPৰ তৰফৰ পৰা দলগাঁও ইউনিট। কি হ'ল এইখিনি দিয়া প্ৰায় শেষ হ'ল। আৰু অলপ বাকী আছে, আমাৰ বেলেগ গাঁৱত দিব লাগিব। কেম্পতো দিলোঁ, এইটো চুৰংগা বস্তিত দিলোঁ। চংগাপতি মানে 2 নং প্ৰপাৰ্টি গ্ৰেড। 1 নং নহয়, 1 নং সেইটো পৰে। 1 নং নেকি? আচ্ছা, 1 নং প্ৰপাৰ্টি গ্ৰেড, পাহৰিলোঁ। বাই বাই, আহিছোঁ মই।